নমস্কাৰ আপোনাক সকলোকে মোৰ বিডি ক্ৰিয়েশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পটল আৰু আলুৰ এটি টেষ্টি ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টি চাই ভাল পাব। তেনেহ'লে বলকচোন ফ্ৰেণ্ডছ, ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া মই পটল আৰু আলুখিনি সৰু সৰুকৈ ধুনীয়াকৈ কাটি লৈছোঁ। এয়া এটা কেৰাহী বহুৱাই দিছোঁ আৰু কেৰাহীটো গৰম হ'বলৈ দিছোঁ আৰু এতিয়া গৰম হোৱাৰ পিছত ইয়াতে মই তেল দি দিম। আচলতে মই আজি চব্জিখিনি অকণমান চিকেনৰ ষ্টাইলত বনাম। ইয়াতে লৈছোঁ মই পিঁয়াজ, জিৰা, তেজপাত আৰু শুকান জলকীয়া। আৰু তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে মই তেজপাত, শুকান জলকীয়া, জিৰা আৰু লগতে পিঁয়াজখিনিও একেলগে দি দিম আৰু এইখিনি অকণমান সময়ৰ কাৰণে ফ্ৰাই কৰি ল'ম। অকণমান ৰঙচুৱা কৰি মই এইখিনি ভাজি ল'ম আৰু ভজা হোৱাৰ পিছত ইয়াতে মই পটল আৰু আলুখিনি দি দিম আৰু সেইখিনিও মই 5-10 মিনিটমানৰ কাৰণে ভাজি ল'ম। দহ মিনিটমান ভাজি হোৱাৰ পিছত ইয়াতে মই সোৱাদ অনুসৰি নিমখ আৰু হালধি গুড়ি দিম। আৰু এয়া মই নহৰু, আদা আৰু জলকীয়া লৈছোঁ। এইখিনি মই ভালদৰে বটি ল'ম। আৰু এয়া মই এটা বাটিত জিৰা গুড়ি, লগতে মিৰ্চি পাউডাৰ, ৰেড চিলি আৰু এয়া গৰম মছলা, চিকেন মছলা দিম আৰু শেষত একেবাৰে কাশ্মীৰী মিৰ্চি দিম। দি এইখিনি মই অকণমান সময় পানীৰে তিয়াই থৈ দিম। আচলতে মই মছলাবোৰ এনেকৈ পানীৰে তিয়াই থৈ দিওঁ, তেতিয়া আপোনাৰ চব্জিত দিলে খুবেই ভাল হয় মছলাখিনি। এতিয়া মই ইয়াতে আদা নহৰু পেষ্টখিনি দি দিছোঁ আৰু অকণমান সময়ৰ কাৰণে আকৌ ভাজি ল'ম। আৰু এইখিনি ভাজি লৈছোঁ অকণমান সময়ৰ বাবে। আৰু এতিয়া ভাজি হোৱাৰ পিছত ইয়াতে মই মছলাৰে তিয়াই থোৱা পানীখিনি দি দিছোঁ আৰু এইখিনিও ভালদৰে ভাজি ল'ম। আৰু একেবাৰে শেষত জোখ প্ৰয়োজন অনুসৰি মই পানী দি দিছোঁ। পানী মই বেছি ব্যৱহাৰ নকৰোঁ, যিহেতু মই জোল নকৰোঁ, এনে গ্ৰেভি টাইপ কৰিম। মই আপোনালোকক কৈছিলোঁৱেই যে মই আজি চিকেন ষ্টাইলত বনাম চব্জিখিনি। খাবলৈ এনেকৈ খুবেই টেষ্টি হয়, আপোনালোকেও বনাই চাবচোন। এয়া মোৰ পটল আলুৰ চব্জি ৰেডি হৈ গ'ল। তেনেহ'লে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টি ইমানেই। বহুতে হয়তো জানেই ৰেচিপিটো, হ'লেও মই বনাইছিলোঁ বাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। সদায় কোৱাৰ দৰে, যদি ভিডিঅ'টি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।